এটা কঠিন আৰু জটিল পথৰ সিটো পাৰত সদায় এখন সুন্দৰ পৃথিৱী থাকে। সেই পৃথিৱীখন গৈ পাবলৈ প্ৰয়োজন মাত্ৰ আত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্ৰমৰ। মানৱ শৰীৰৰ আটাইতকৈ ধুনীয়া অংগটো হৈছে মন। যদি মনটোৱে পৰিষ্কাৰ নহয়, তেনেহ'লে চেহেৰা সুন্দৰ হৈ একো অৰ্থ নাই। মানুহ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা হ'ল জীৱন, কাৰণ জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়। জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি যদি হৃদয়ত ভালপোৱা আৰু সন্মান থাকে, তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি। কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণা ভাৱ থাকে, তেন্তে কেতিয়াও পাহৰিব নোৱাৰি। আপুনি যিমানেই শিক্ষিত অথবা ধনী নহওক কিয়, মানুহ হিচাপে আপোনাৰ পৰিচয় আনৰ সৈতে কৰা ব্যৱহাৰত লুকাই থাকে। যদি আপুনি নিজকে বিশ্বাস নকৰে, তেন্তে আন কোনোবাই কিয় কৰিব? পৃথিৱীত কেৱল সেইজন মানুহে সুখী, যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ, যিটো গঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়।